Good morning everyone. কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে এজনী সংগীতা গগৈ আন্টি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি পিছে ব্লগ বুলি নহয় আজি মই বনাম আমলখিৰ আচাৰ তেতিয়াহ'লে কেনেকৈ বনাওঁ আপোনালোকে চাই থাকক এইখিনি হৈছে বইল আমলখি মই এনেকৈ বইল কৰি লৈ এনেকৈ শুকুৱাই থৈছোঁ আৰু এইখিনি হৈছে নিমখ পানীত জুবিয়াই থোৱা এইখিনি অকণমান ৰ'দত দি ল'ম নিমখ পানীত তিয়াই থৈছিলোঁ নাজানো নিমখটো হৈছে নাই মই প্ৰায় দুদিনেই নিমখত তিয়াই থৈছোঁ বেকগ্ৰাউণ্ডত দেখি চাগে গম পাইছে মই কিচেনত আছোঁ আৰু এতিয়া মই আকৌ বনাব লৈছোঁ আমলখি আচাৰ আৰু মই আমলখিখিনি শুকোৱা প্ৰায় 5 দিনমান হ'লেও পিছফালে ৰ'দটো ইমানকৈ নপৰে অলপ ৰ'দ পৰিছে আৰু পানীখিনিত অকণমান আইৰণ নিচিনা আছে সেইকাৰণে আমলখিখিনিও তেনেদৰে ৰঙা হৈ থাকিলে আৰু বেছিয়ে সিজিলে মই মানে একেখিনি গোটেইখিনি একেলগে ভৰাই মানে চিটি মৰাই দিলোঁ মই আমলখি বনাম দুই ধৰণে এবিধ মিঠাকৈ বনাম গুড় দি কিনে আৰু এবিধ নিমখীয়া অকণমান জ্বলাকৈ বনাম তেতিয়াহ'লে চাই থাকক দাইল লৈছোঁ ধনিয়া পাউডাৰ জিৰা পাউডাৰ ৰেড চিলি আৰু এয়া ভোট জলকীয়া অলপ নহৰু এয়া গুড় আৰু এইখিনি হৈছে বইল আমলখি পোনপ্ৰথমে মই এখন কেৰাহী লৈছোঁ কেৰাহীখন গৰম হ'বলৈ দিছিলোঁ এই অলপ পানী দেখিছেনে পানীখিনি শুকাই লোৱাৰ পিছতে মই মিঠাতেল দিম এতিয়া মই দি ল'ম মিঠাতেলখিনি মই দিম আমলখিখিনি যিমানটো আছে সেইটো জোখাৰতে দিম অধিক মিঠাতেল দিব প্ৰয়োজন নাই আমলখিখিনি কেঁচাকৈ আচাৰ বনোৱাতকৈ ভাজি আচাৰ বনালে বেছি ভাল লাগে খাবলৈ আৰু বহুত দিনো যায় মই ভাবিছিলোঁ ফাৰ্ষ্ট মিঠাখিনি বনাই লওঁ কিন্তু মিঠাখিনি বনালে কি হ'ব যিহেতু মই কেৰাহী একেখন কেৰাহীতে বনাব লাগিব তলত যিহেতু এই গুড়খিনি লাগি ধৰিব সেইকাৰণে মই ফাৰ্ষ্ট জ্বলাখিনি নিমখ দিয়াখিনি ফাৰ্ষ্ট বনাই ল'ম ঠিক আছে তেতিয়াহ'লে চাই থাকক এয়া তেল গৰম হৈছে দেখিছে আপোনালোকে এতিয়া অকণমান গেছটো কমাই ল'ম গেছটো কমাই এতিয়া লাহে লাহে আমলখিখিনি দি দিম এতিয়া মই বইল নকৰাখিনি দিছোঁ অকণমান বইল আমলখিও দি দিলোঁ নহ'লে মিঠা আচাৰ বহুত হৈ যাব সেইকাৰণে জ্বলা আমলখিখিনিৰ লগত অলপমান মিহলাই লৈছোঁ বইল আমলখি এতিয়া এনেদৰে অকণমান লৰাই দি অকণমান সিজিব দিম আৰু মই আচাৰ বৈয়ামকেইটা ধুই থৈছোঁ এতিয়া অকণমান মুচি লওঁ আচাৰ ভৰাওঁতে যাতে শুকান হৈ থাকে আৰু প্ৰায় 5 মিনিটৰ পিছত মই আমলখিখিনি অলপ লৰাই দিছোঁ তেতিয়া অকণমান ভোট জলকীয়া দি দিম আৰু নহৰুখিনি দি ল'ম যেতিয়া ভোট জলকীয়াখিনি অকণমান সিজিব আৰম্ভ হ'ব তেতিয়া আমি বাকী মছলাখিনিও দি দিম আৰু
আচাৰ বনোৱাৰ মাজতে বেটা উঠিলে, তাক অলপমান খাবলৈ দি লৈছোঁ। এয়া তাক এনেকৈ হাতত দিলেহে খায়, যদি প্লেটত দি দিওঁ নেখায়। তাক 1 টাইম পেডিগ্ৰী দিছোঁ আৰু 2 টাইম ভাত আৰু ব্ৰইলাৰ। প্ৰায় 10 মিনিটমান সিজিব দিলোঁ। এয়া আচাৰখিনি ৰেডি হৈ গ'ল। এতিয়া অলপ ঠাণ্ডা হ'ব দি মই বৈয়ামত ভৰাই দিম। আৰু এতিয়া বনাই ল'ম মিঠা আচাৰখিনি। তেলৰ পৰিমাণটো আগৰ পৰা যিমান দিছিলোঁ সিমানটোৱে ল'ম। তেলখিনি আগৰ পৰাই দৰে গৰম হ'ব দিম। আৰু এনেকৈ বনালে এটা লাভ হয় কি, তেলটো কমকৈ খায়। নহ'লে এনেকৈ কেঁচাকৈ যদি বনাওঁ তেনে তেলটো বেছিকৈ দিব লাগে। তেল গৰম হ'ল, আগতে বনোৱাৰ দৰে ঠিক। এতিয়া মই বইল আমলখিখিনি দি লওঁ। এইখিনি এতিয়া লৰাই দি অলপমান সিজিব দিম। আৰু যোৱাকালি ভেকচিন ছেকেণ্ড ড'জটো ল'ব গৈছিলোঁ। হাতখন এতিয়াও অলপ অলপ বিষাই আছে। আৰু ক'ত ল'ব গৈছিলোঁ মই অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, আপোনালোকক দেখাম নিশ্চয়। দেখাবলৈ আমি ভেকচিনত বহুত ছাকচেছ। এতিয়া কোভাক্সিন এক্সপৰ্ট কৰিব, এইবিলাক বহুত কথা আছে। প্ৰায় 5 মিনিটৰ পিছত এইখিনি আমলখিখিনি সিজিছে অলপ অলপকৈ। একেবাৰেও ভিজাই পেলাব নালাগে, একেবাৰে সিজিলেও ভাল নালাগে খাই। এতিয়া মই ভোট জলকীয়াখিনি দি ল'ম। কেমেৰাটো এখন হাতে ধৰি দিবলৈ দিগদাৰ হৈছে। এতিয়া ভোট জলকীয়াখিনি দি ল'লোঁ। ইয়াত জ্বলাটো অলপ কমকৈ দিছোঁ, কাৰণ বেছি জ্বলা হ'লে মিঠাটো একো গাতেই নালাগিব, সেইকাৰণে জ্বলাটো অকণমান কমকৈ দিছোঁ। এতিয়া পুনৰ 5 মিনিটমান সময় এইখিনি সিজিব দিম। মই জানো আচাৰ বনোৱাটো একো ডাঙৰ কথা নহয়, আপোনালোকেও জানে, মোতকৈ ভালকৈ জানে। কিন্তু মই বনাওঁতে আপোনালোকে বনাইছেনে নাই প্লিজ জনাব, কমেণ্ট কৰি মোক জনাব। আৰু মোক ভাল লাগিব জানিবলৈ পাই। এইটো আমাক কয় না কুক বেটা। হে বেটা। আৰু প্ৰায় 5 মিনিটৰ পাছত এতিয়া মই দি দিম মছলাখিনি। জিৰা অলপ, জিৰা মই বেছি লোৱা নাই, 2 টকীয়া পেকেটটো আধা নিমখীয়া আমলখিখিনি দিলোঁ। এতিয়া আধা মিঠা আমলখিখিনি দিছোঁ। এয়া অলপ ধনিয়া, বেছি মছলা দিলেও ভাল নহয় ইমান। এতিয়া দি দিলোঁ এইখিনি ৰেড চিলি পাউডাৰ। এইখিনি লৰাই ভালদৰে মিক্স কৰি ল'ম মছলাখিনি। এইখিনি প্ৰায়
হৈছে এতিয়া মই দি দিম মেইন ইনগ্ৰেডিয়েণ্টটো সেইটো হৈছে গুড় আৰু গুড় মই বেছি লোৱা নাই কাৰণ বেছি মিঠা হ'লেও ভাল নালাগিব এতিয়া মই দি দিম গুড়খিনি গুড়খিনি যেতিয়া সিজিব আমলখিখিনিত লাগি ধৰিব তেতিয়া আমি আচাৰখিনি নমাই ল'ম এয়া আমাৰ মিঠা আচাৰখিনি প্ৰায় ৰেডি হৈছে আৰু মই ইয়াত নিমখ ইউজ কৰা নাই এইকাৰণে ইউজ কৰা নাই কাৰণ যেতিয়া বইল কৰিছিলোঁ তাত অলৰেডি নিমখ দি থোৱাই আছিল আৰু যেতিয়া শুকুৱাইছিলোঁ তেতিয়া এটা দুটাকৈ খাই চাইছিলোঁ তেতিয়া নিমখটো ঠিকেই আছিলে আৰু এয়া আমাৰ ৰেডি হৈ গ'ল আমলখি মিঠা আচাৰ এতিয়া মই গেছৰ বটনটো অফ কৰি দিম আৰু আপোনালোকে গেছটো ল' ফ্লেমত ল'ব পাৰিলে ল' ফ্লেমত বনালে আৰু ভাল লাগে মই ল' ফ্লেমত লোৱা নাই যিহেতু টাইমৰ অভাৱ সেইকাৰণে মই মিডিয়াম ফ্লেমতে বনাইছোঁ আৰু প্ৰায় 20 মিনিট সময়ৰ পাছত মই আচাৰখিনি বৈয়ামত ভৰাই দিম আজিলৈ ভিডিঅ'টো তেতিয়াহ'লে ইমানতে সামৰোঁ মোৰ আচাৰ ৰেচিপিটো কেনেকুৱা পালে নিশ্চয় জনাব মই জনালে অতি সুখী হ'ম তেতিয়াহ'লে আজিলৈ ইমানতে সামৰোঁ ভিডিঅ'টো মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দবাই থ'ব যাতে মই আহিব লগা ভিডিঅ'খিনিৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায় ধন্যবাদ মিঠা আচাৰটো খাবলৈ বহুত টেষ্টি হৈছে বহুতেই টেষ্টি হৈছে নিমখী আচাৰটো অকণমান জ্বলাটো বেছি হৈছে হ'লেও খাবলৈ ভালেই হৈছে বাৰু ঠিক ঠাক আছে কিন্তু মিঠা আচাৰটো বহুত টেষ্টি হৈছে খাবলৈ আপোনালোকৰ ঘৰত পাৰিলে বনাই চাব আৰু মোৰ দৰে কোনে কোনে বনাই প্লিজ কমেণ্ট কৰি জনাব ধন্যবাদ